Spot News of Assam. নমস্কাৰ স্পট নিউজ অফ আসাম ষ্টুডিঅ'লৈ মই কুলদীপ গৌতম শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। শীঘ্ৰেই ব্যৱস্থা নললে আন্দোলনৰ হুংকাৰ। আজিও নিৰ্মাণ নহ'ল ধমধমা-ফুলগুৰি পথৰ চেংনৈৰ দলং। চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। মই স্পট নিউজ অফ আসামৰ তৰফৰ পৰা ৰাহুল পালৰ সৈতে উপস্থিত আছোঁ ধমধমা-ফুলগুৰি সংযোগী দলংখনত, যিখন দলঙৰ বাবে ৰাইজে আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এইটো বাটেৰে আপুনি যাব লাগিব ধমধমা কলেজত আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ। আজি এই দলংখনৰ বাবে ছাত্ৰসকলৰ লগতে গয়াৰ ৰাইজেও দুৰ্ভোগ ভুগিবলগীয়া হৈছে। কেমেৰা পাৰ্চন ৰাহুলে আপোনালোকক সমগ্ৰ দলংখনৰ দৃশ্য দেখুৱাব। এতিয়া যথেষ্ট বেয়া হৈ পৰিছে দলংখনৰ মাজতে যথেষ্ট ডাঙৰ ডাঙৰ গাঁত হোৱাও দেখা গৈছে। দলংখনৰ কাঠবোৰ ইতিমধ্যে নষ্ট হৈ গৈছে। কোনোবা যদি চাইকেল বা বাইকেৰে এই দলংখনেৰে আহিব লগা হয় তেন্তে তেওঁ নামিয়ে এই দলংখনৰ পৰা যাব লাগিব। যথেষ্ট বেয়া হৈ পৰিছে দলংখনৰ পৰিৱেশ। এইখন দলঙৰ বাবে গাঁৱৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আহকচোন শুনো গাঁৱৰ এজন উদীয়মান যুৱকে কি কয়। এই ক্ষেত্ৰত কি ক'ব? ভাল হোৱাটোৱে বিচাৰোঁ। হয়, তেখেতে ভাল হোৱাটো কামনা কৰিছে। আৰু কি ক'ব এই দলংখনৰ ওপৰত? চৰকাৰে নিৰ্মাণ কৰিব বুলি আপুনি ভাবেনে? এইখন কৰিব লাহে 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 কিজানি। দলংখনৰ বাবে কেনেকুৱা অসুবিধা? ৰাতি অহা যোৱা কৰিলে কেনেকুৱা লাগে? এইটোতো বহুত যথেষ্ট অসুবিধা আছে। হয়, ৰাতি চিন্তিত কৰিবলগীয়া হয়নে? হয়, নিঃসন্দেহে ৰাতি হ'লে চিন্তিত কৰিবলগীয়া হয় দলংখনৰ ওপৰে পাৰ হ'বনে নাই। এইখন দলঙৰ বাবে গাঁৱৰ প্ৰত্যেকজন গয়াই চিন্তিত কৰিব লগা হৈছে। আহকচোন এজন ব্যক্তি এই সন্দৰ্ভত কি কয়, কি ক'ব আপুনি? মইতো ভাবোঁ এনেকুৱা দলং দেখিলে এতিয়া ভয় লগা হৈছে। আৰু কত কলেজৰ ল'ৰা ছোৱালীবিলাকে আহে, শংকৰদেৱ এনেকুৱা স্কুল বহুত আছে। এতিয়া তেওঁলোকৰ তাৰমানে আচৰিত, নিজৰ ছোৱালীটোকে এতিয়া পঠাব মোৰ ভয় লাগে। কালি চাক মালি মোৰ নৱস্তিৰ পৰা মোৰ খবৰ ল'ব আহিছে, তেওঁলোকে গাড়ীখন তাৰমানে আধা কিলোমিটাৰ দূৰত থ'ব লগা হৈছে। গতিকে এইবিলাক চৰকাৰে কি কৰি আছে? তেওঁলোকে ব্যৱস্থা কৰিব লাগে, হয় কি নহয়? তই নিজে জানিব লাগে। ইয়াতে কালি এটা মানুহ কিবা হ'ব, তেওঁলোকে তাতে ঘৰত থাকিব। আমি এতিয়া সৰু মানুহগিলাৰ মৰণ হৈছে, আমি ক'ত যাম? এই বাৰিষা আহিল, বাৰিষা আহিলে এতিয়া আমি কি কৰিম? আৰু এই দলঙৰ ব্যৱস্থা এনে ভয় লগা হৈছে দলংখন। ধমধমা-ফুলগুৰি সংযোগী পথটোৰ ওপৰত থকা একমাত্ৰ দলংখন বৰ্তমান দুৰৱস্থাত। আহকচোন শুনো গাঁৱৰ এজন বিশিষ্ট ব্যক্তি এই সন্দৰ্ভত কি কয়, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মানে আজি বহু বছৰে হ'ল এইখন দলং কাঠৰ দলং। আমি বহুদিন কৈ আহিছোঁ, মানে এই বৰমা সমষ্টিৰ বিধায়ক 2-3 দিন গৈছোঁ, তেখেতে কোনো ধৰণৰ মানে আমাক সুবিধা কৰি এতিয়ালৈকে দিয়া নাই, বা কি কৰে কি নকৰে ক'ব পৰা নাই। আৰু ভালেকেইদিন যোৱা গৈছে তেখেতৰ তাতে, আৰু মাজে মাজে আমি খবৰো কৰি আছোঁ, তেখেতে একো মানে এই ক্ষেত্ৰত কাণ মূৰ লৰা নাই। আৰু ইয়াতে চাব ইমান অসুবিধা হৈছে, মানে
ল'ৰা ছোৱালীবিলাক অহাৰ কাৰণে ধমধমা কলেজ এখন আছে ওচৰতে, ইফালে শংকৰদেৱ আছে, ইফালে ফুলত তলৰ ৰাইজ নাই বুলি ক'লেও 200 ঘৰমান মানুহ এইখিনিত আমি আছোঁ। আমাৰ এনেকুৱা অৱস্থা হৈছে ল'ৰা ছোৱালীবিলাকক মানে স্কুলত অহা যোৱা কৰাৰ কাৰণে দলংখনত চবেই নামি নামি অহা যোৱা কৰিব লাগে, আৰু হয়তো এখন গাড়ীও সোমাব নোৱাৰে, একেবাৰে অৱস্থা নায়েই। মানে ইয়াতে মানে গাড়ী এখন যদি কোনোবা যদি বেমাৰী এটা হয় মানে ঠেলাত কৰি দলংটো মাথালৈকে আনি তাৰপিছত গাড়ীত তুলি নিব লাগে, কোনো ধৰণৰ মানে সা সুবিধা নাই ইয়াতে। বিধায়কক বাৰম্বাৰ অৱগত কৰাৰ পিছতো বিধায়কগৰাকী এই ক্ষেত্ৰত কোনো মন্তব্য আগবঢ়োৱা নাই। আহকচোন আন এজন স্থানীয় ব্যক্তি এই সন্দৰ্ভত কি ক'ব এই ক্ষেত্ৰত। আমাৰ এই দলংখনৰ বিষয়ে আমাৰ বৰমা সমষ্টিত বিধায়ক মাননীয় মনেশ্বৰ প্ৰভক আমি তেখেতৰ তাত গৈছিলোঁ, 2-3বাৰ গৈছিলোঁ, কিন্তু আমি যায়ো তেখেতৰ পৰা আমি ভাল এটা সুফল পোৱা নগ'ল। আৰু এইখন দলং আমাৰ এই অঞ্চলৰ এখন একমাত্ৰ দলং। এই দলংখনেৰে ধমধমা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰী, 123 নং ধমধমা নিম্ন বুনিয়াদী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, আৰু এইখন দলঙেৰে সত্ৰাবাৰ এনেকৈ উত্তৰ বৰশিৰাল, মাজুশিৰাল এই অঞ্চলৰ ৰাইজৰ একমাত্ৰ এইখন দলং। গতিকে এই দলংখনৰ একেবাৰে জৰাজীৰ্ণ অৱস্থা, যাৰ কাৰণে আমি এই অঞ্চলবাসী ৰাইজে বহুত দুৰ্যোগ ভুগিব লগা হৈছে। কাৰণ আমি যদি ইয়াত আমি যদি মেডিকেল যদি কোনো এজন ব্যক্তিক লৈ যাব লগা হয়, বেমাৰীক লৈ যাব লগা হয়, তেতিয়াহ'লে এই দলংখন আমি ইটো মূৰৰ পৰাই নমাই পেলাই আনটো মূৰত আমি বোকাত লৈ আমি বেমাৰীক পাৰ কৰিব লগা হয়। গতিকে আমি আমাৰ কোকৰাঝাৰ সমষ্টিৰ সংসদ মাননীয় নৱশৰণ্য দেৱকো আমি অৱগত কৰা গৈছিল। গতিকে তেখেতেও ঠিক এটা ভাল ধৰণে আশ্বাস আমাৰ ৰাইজক দিব পৰা নাই। গতিকে আমি আশা ৰাখিছোঁ বিগত দিনত পঞ্চায়তত ইলেকশ্যন হোৱাৰ আগত অন্ততঃ এইখন দলং আমাক মেৰামতি কৰি দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে এইখন দলং আমি ৰাইজৰ ফালৰ পৰাই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, যিহেতু এইখন ধমধমা মাজবিজৰ এইখন কাঠৰ দলং, এইখন দলঙত যদি আমাক আমাৰ বিধায়ক মহোদয় আৰু শৰণীয়া ডাঙৰীয়াই কম দিনৰ ভিতৰত যদি আমাক RCC মডেলৰ এখন দলং কৰি দিয়ে, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ ৰাইজে বহুত উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে তথা বিদ্যালয়লৈ অহা সমূহ ছাত্ৰ ছাত্ৰীয়ে আহ্বান জনাইছে যাতে বিধায়ক ডাঙৰীয়া তথা সাংসদগৰাকীয়ে এই ধমধমা ফুলগুৰি সংযোগী পথৰ একমাত্ৰ দলংখন কেমেৰা পাৰ্চন ৰাহুল পালৰ সৈতে ধমধমাৰ পৰা কুলদীপ গৌতম শৰ্মাৰ ৰিপৰ্ট, স্পট নিউজ অফ আছাম। এতিয়া ষ্টুডিঅ'ৰ পৰা কেমেৰা পাৰ্চন ৰাহুল পালৰ সৈতে মই কুলদীপ গৌতম শৰ্মাই বিদায় লৈছোঁ। যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ভিডিঅ'বোৰ লাইক কৰক আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু কোনোবা নিউজৰ বাবে আমাৰ তলত থকা নম্বৰত যোগাযোগ কৰক। ধন্যবাদ।